নমস্কাৰ আজি আমি এখন গাড়ী ৰিভিউ কৰিব গৈ আছো যিখন হৈছে Hyundai i20 N-Line এখন ইউৰোপিয়ান হেটচবেক হয় যিখন নেকি 2021 ৰ সেপ্টেম্বৰ ইণ্ডিয়াত লঞ্চ হৈছিল আৰু ইয়াৰে ঠিক চাৰিপাত ঠিক এনেকুৱা য'ত নেকি চাৰিটা বটন থাকে লক আনলক এটা বুট খোলা আৰু এটা হোল বটন যিটো প্ৰেছ কৰি আপুনি পাৰ্কিংত থাকিলে গাড়ীখন বিচৰাত সহায় হয় আৰু এখন হৈছে i20 ৰ Hyundai i20 ৰ স্পোৰ্টি ভাৰ্সন N-Line য'ত এনে সাউথ কোৰিয়াৰ নামিয়াং চহৰত থকা R&D চেণ্টাৰক ৰিপ্ৰেজেণ্ট কৰে য'ত নেকি বহুত ভেহিকল টেষ্ট হয় সেন্সিয়াছ স্পৰ্টিনেছ ডিজাইন আৰু ইনোভেটিভ টেকনলজিৰ সৈতে এখন i20 উপলব্ধ আৰু এইটো হৈছে LED প্ৰজেক্টৰ অটোমেটিক হেডলেম্প কৰ্নাৰিং লেম্প LED DRL আৰু সাইড ইণ্ডিকেটৰৰ সৈতে প্ৰজেক্টৰ ফগ লেম্প আৰু এইটো হৈছে ক্ৰম ফিনিছ সিগনেচাৰ Hyundai লোগো N-Line বেজিং আৰু ইয়া হৈছে সিক্ৰেট ফ্লেগ ইনস্পায়াৰ্ড ফ্ৰণ্ট গ্ৰিল আৰু স্কিড প্লেট নৰ্মেল i20 কে এইটো ডিফাৰেন্স থাকে ষ্টাইলিছ বনেট ডিজাইন ওয়াইপাৰ্স আৰু এইটো হৈছে 16 ইঞ্চ ডায়মণ্ড কাট এলয় হুইল মাজত N-Line এনৰ লোগো আগত আৰু পিছত ডিস্ক ব্ৰেক পাব উইথ ৰেড ক্যালিপাৰ্ছৰ সৈতে ইয়াতো N-Line বেজিং 4 মিটাৰ লেংথ আৰু 1.5 মিটাৰ হাইট হয় সাইড স্কাৰ্টিং আছে আৰু এখন হৈছে ইলেক্ট্ৰিক্যালি এডজাস্টেবল ইলেক্ট্ৰিক্যালি অটো হোল্ডিং ৱাৰ VM পেডেল লেম্প ওয়েলকাম ফাংচন আৰু টাৰ্ন ইণ্ডিকেটৰৰ সৈতে সানৰুফ শার্ক ফিন এন্টেনা আগত ম্যাকফাৰসন ষ্ট্ৰাট সাসপেনশন আৰু পিছত কাপল টৰ্জন বিম এক্সেল সাসপেনশন পাব গেছ টাইপ শক এবজৰ্ভাৰ আৰু এইটো হৈছে 37 লিটাৰ ফিউল ট্যাঙ্ক i20 N-Line অনলি পেট্ৰলতে আহে আৰু এয়া হৈছে জেড শেপ LED টেইল লেম্প ইয়াতো i20 বেজিং আছে আৰু পিছফালৰ পৰা লুকটো এইটো i20 বেজিং ক্ৰম গাৰ্নিছ ৰিয়াৰ ওয়াইপাৰ উইথ ৱাছাৰ N-Line লোগো ডুৱেল এক্সস্ট high mount stop lamp spoiler side wings 66% হাই স্ট্ৰেন্থ ষ্টিল লেৰে বনোৱা i20 ৰ বডি হয় আহক আমি বুটটো ওপেন কৰি চাওঁ আৰু ইয়াতে আপোনালোকে পাব 311 লিটাৰ বুট স্পেচ লাইট হুক বছৰ স্পিকাৰ ফুট সাইড ইমাৰ্জেন্সি ট্ৰায়াঙ্গল আৰু এইটো হৈছে 15 ইঞ্চ স্পেয়াৰ ষ্টিল হুইল টুল কিটৰ সৈতে বহুকেইটা ৰেলী চেম্পিয়নশ্বিপতো ভাগ লৈছে i20 N-Line আহক আমি পিছফালৰ পেছেঞ্জাৰৰ দৰখন খুলি চাওঁ ৰেড লাইনৰ ডিজাইন প্ৰত্যেক দৰজা আৰু ভিতৰত পাব পাৱাৰ উইণ্ডো কন্ট্ৰোল বছৰ স্পিকাৰ টোটাল 7 স্পিকাৰ বছ প্ৰিমিয়াম সাউণ্ড সিস্টেম N-Line পাব কমফৰ্টেবল সিট লো AC ভেন্ট আৰু তলত এটা মোবাইল হোল্ডাৰ আৰু USB চাৰ্জিং সকেট ৰিডিং লাইট আৰু এইটো হৈছে সেকুৱাৰ্ড ফ্লেগ ডিজাইন লেডাৰ সিটস L লগৰ সৈতে এটা আৰ্মৰেষ্ট দুটা এডজাস্টেবল হেডৰেষ্ট আৰু এইটো টানি আপুনি সিটটো ফুল আনফোল্ড কৰিব পাৰে
আৰু ইয়াৰ পৰা এনেকুৱা দেখি আপোনাৰ ফ্ৰণ্টৰ ডেছবৰ্ডৰ ডিজাইনটো সেফটিৰ ভিতৰত 6টা এয়াৰবেগ ABS EBD ইলেক্ট্ৰনিক ষ্টেবিলিটি কণ্ট্ৰোল চেণ্ট্ৰেল লকিং এণ্টি থেফ্ট এলাৰ্ম ছিট বেল্ট ৱাৰ্নিং ড'ৰ এজাৰ ৱাৰ্নিং টায়াৰ প্ৰেছাৰ মনিটৰ ইঞ্জিন ইমমবিলাইজাৰ ইঞ্জিন চেক ৱাৰ্নিং স্পীড এলাৰ্ট স্পীড চেঞ্চিং অটো ড'ৰ লক আইছ'ফিক্স চাইল্ড ছিট মাউণ্ট হিল এছিষ্ট ইম্পেক্ট চেঞ্চিং অটো ড'ৰ আনলক ইমাৰ্জেঞ্চি ষ্টপ ছিগনেল তাৰ উপৰিও ৰিয়াৰ কেমেৰাটো ডাইনামিক গাইডলাইনৰ সৈতে পাব আৰু এইটো হৈছে ফ্ৰণ্টৰ পেছেঞ্জাৰ ছিট ইয়াতো আপোনাৰ ৰেড লাইনটো প্ৰত্যেক জাগাতে ৰেড লাইনৰ আপোনাৰ ৰেড লাইন পাব এইটো ফ্ৰণ্টৰ ৰিডিং লাইট কমফৰ্টেবল ছিট আহক আমি ড্ৰাইভাৰ ছিটৰ ফালে যাওঁ ড্ৰাইভাৰ ছিটৰ দূৰত এটা কি সেন্সৰ পাব অটো আপ ডাউন পাৱাৰ উইণ্ডো ড্ৰাইভাৰ সাইড আৰু ইয়া পাৱাৰ উইণ্ডোৰ কণ্ট্ৰোল ৱাৰভিএমৰ কণ্ট্ৰোল ড'ৰ লক আনলকৰ সুইচ এটা বটল হোল্ডাৰ আৰু ইয়া বছৰ স্পিকাৰ আৰু সুন্দৰ ইয়া ডেছবৰ্ডৰ ডিজাইন আহক ভিতৰত বহি চাওঁ আৰু এডাল হৈছে মটৰ ডিভন ইলেক্ট্ৰিক পাৱাৰ ষ্টাৰিং আহক ষ্টাৰ্ট কৰি চাওঁ গাড়ীখন আৰু এইটো হৈছে ষ্টাৰ্ট ষ্টপ বটন আৰু ঠিক এনেকুৱা দেখি গাড়ীখন ষ্টাৰ্ট থাকিলে আৰু এয়া হৈছে হেডলাইট এডজাষ্টেবল কেমেৰা আৰু ট্ৰেকশ্যন কণ্ট্ৰোল বটন স্পৰ্টি মেটেল পেডেলছ হাইট এডজাষ্টেবল ফ্ৰণ্ট ছিট বেল্ট ৰেড এম্বিয়েণ্ট লাইটিং আছে আগত আৰু পিছত আৰু এইটো হৈছে শ্লাইডিং আৰ্মৰেষ্ট ইয়াৰ ভিতৰতো বহুখিনি স্পেচ আছে দুটা কাপ হোল্ডাৰ মেনুৱেল হেণ্ডব্ৰেক আৰু এইটো হৈছে 6 স্পীড ইণ্টেলিজেণ্ট মেনুৱেল ট্ৰান্সমিশ্যন ৱায়াৰলেছ চাৰ্জিং উইথ কুলিং পেড এটা 12 ভল্টৰ চকেট ফাষ্ট চাৰ্জিং আৰু USB চকেট আৰু এইটো হৈছে ফুল্লি অট'মেটিক AC ইক' কোটিং টেকন'লজিৰ সৈতে আৰু এইখন হৈছে 10.25 ইঞ্চ HD টাচ স্ক্ৰীন ইনফোটেইনমেণ্ট ছিষ্টেম য'ত ছাপোৰ্ট কৰিব নেভিগেশ্যন এণ্ড্ৰইড অটো এপল কাৰপ্লে ব্লুটুথ USB ভইচ ৰিকগনিশ্যন স্মাৰ্ট হোৱাটছএপ আইব্লু ৰিম'ট এপ আৰু 3 years ফ্ৰী Hyundai ব্লু লিংক ছাবস্ক্ৰিপশ্যন সেটিংছ ভেহিকল সেটিংছ lights navigations display settings আৰু ইয়াৰ ৰিয়াৰ কেমেৰা ভিউ আৰু এয়া হৈছে ছানগ্লাছ হোল্ডাৰ দুটা ৰিডিং লাইট আৰু এইখন হৈছে ভইচ এনেবল ইলেক্ট্ৰিক ছানৰুফ নৰ্মেল i20ত ভইচ এনেবল ফিচাৰ্ছটো উপলব্ধ নহয় আৰু এইখন আপুনি কামাণ্ড কৰিও অপেন ক্ল'জ কৰিব পাৰিব আৰু এইখন হৈছে পেছেঞ্জাৰ ছাইড ছানভাইজাৰ উইথ ভেনিটি মিৰৰ আৰু এইখন ইলেক্ট্ৰকমিক ৰিয়াৰ ভিউ মিৰৰ য'ত ব্লু লিংক SOS আৰু ৰুট ছাইড এছিষ্টেণ্টৰ বটন থাকিব তিনিটা এইখন ড্ৰাইভাৰ ছাইড ছানভাইজাৰ আৰু এয়া হৈছে ফোন ভলিউম ইনফোটেইনমেণ্ট এণ্ড ভইচ কণ্ট্ৰোল আৰু এইফালে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ এণ্ড ক্ৰুজ কণ্ট্ৰোল
আৰু এইখন হৈছে ডিজিটেল ক্লাষ্টাৰ TFT মাল্টি ইণ্টাৰেকশ্যন ডিছপ্লে, য'ত দেখাব স্পীড, RPM, আউটছাইড টেম্পাৰেচাৰ, গিয়াৰ শ্বিফ্ট ইণ্ডিকেটৰ, এভাৰেজ, কম্পাছৰ সৈতে বহু ইনফৰমেশ্যন। টায়াৰ প্ৰেছাৰ মনিটৰ, আৰু এয়া হৈছে ষ্টাৰিং এডজাষ্টেবল, টিল্ট এণ্ড টেলিস্কোপিক ষ্টাৰিং। আৰু এয়া সুন্দৰ ডেছবৰ্ড ডিজাইন। আৰু ইয়াৰ তলত থাকিব বনেট খোলাৰ লিভাৰ। আহক আমি বনেটটো খোলোঁ আৰু ইয়াৰে পেট্ৰল ইঞ্জিনটো চাওঁ। আৰু এইটো হৈছে 1000cc ইনলাইন 3 চিলিণ্ডাৰ টাৰ্বোচাৰ্জ গেছলিন ডাইৰেক্ট ইনজেকশ্যন GDI Hyundai Kappa 2 ইঞ্জিন, 118 হৰ্চ পাৱাৰ, 172 নিউটন মিটাৰ টৰ্ক। 0 পৰা 100 কিলোমিটাৰ স্পীড ল'ব 9.9 ছেকেণ্ডত, 20 কিলোমিটাৰ পাৰ লিটাৰ ফিউল এভাৰেজ পাব। আহক আমি পেডেল লেম্পৰ ফাংচনটো আৰু কালাৰ কেইটা আৰু এক্সজষ্টৰ চাউণ্ডটো শুনো। আৰু এইটো হৈছে পেডেল লেম্প ৱেলকাম ফাংচনৰ সৈতে। বেচিকেলি এইটো দিনত গম পোৱা নাযাব, সন্ধিয়া হ'লে গম পোৱা যাব। আহক আমি গাড়ীখনৰ কালাৰকেইটা চাওঁ। এইটো হৈছে আপোনাৰ থাণ্ডাৰ্ড ব্লু আৰু ব্লেক ৰূপৰ সৈতে ডুৱেল টন কালাৰ। আৰু এইটো হৈছে ফিয়াৰী ৰেড। আৰু এইটো হৈছে ফিয়াৰী ৰেড এণ্ড ব্লেক ৰূপ, যিটো আপোনালোকে এইমাত্ৰ চালে ৰিভিউটো। থাণ্ডাৰ্ড ব্লু আৰু এইটো পলাৰ হোৱাইট এণ্ড টাইটেন গ্ৰে। এইকেইটা কালাৰতে উপলব্ধ i20 অনলাইন। আৰু কিবা জানিবলগীয়া থাকিলে ডেছক্ৰিপশ্যনত মোৰ ডিটেইলছ আছে, তাত গৈ আপুনি সুধিব পাৰে। আৰু ৰিভিউটো কেনেকুৱা লাগিল জনাব। ধন্যবাদ।